হ'ব হ'ব মাজনী হ'ব দিয়া সুখত থাকা দেই সুখতে থাকিবলৈ বিচাৰে কিন্তু আপুনি থাকিবলৈ দিলেহে থাকিম A few moments later. বৰানী হস্তাকে দিয়া মাজনী তুমি কিবা এটা কোৱা কটন পেন মনে মনে বহি আছা যে এইবোৰ ঠাণ্ডাকে থাকে ন কবলে মন গৈয়ে আছে কিন্তু আপুনি চান্সটো দিলেহে কম ঐ চুপ থাক ইমান সৰু আছিলে পটককে ডাঙৰ হ'ল আকৌ ন বৰানী তাকেহে সদায়নো কিমান সৰু হৈ থাকিম আৰু এদিনটো ডাঙৰ হ'বই লাগিব এতিয়া আপোনাকে চাওকচোন আগতে ইমান ধুনীয়া হৈ আছিলে এতিয়া লাহে লাহে গাল হুটুমুচ পৰিয়ে আহিছে চুলি তুলি হৈ শেষেই হ'ল দেখোন চকুৰ গুৰিবোৰ ক'লা পৰিলে বয়স হৈ আহিছেতো আপোনাৰো পিছে হেৰি নহয় বৰুৱানীক বিয়া বাৰু দিবলৈ হ'ল আৰু বিয়া বাৰৰ কথা চিন্তা কৰিছে নেকি মা দেউতাই বাৰু এতিয়া ইমানকে চিন্তা কৰা নাই কিন্তু দেখিছোঁ আপোনাৰহে চিন্তা বেছিকৈ হৈছে নেকি মুখতে কৈ দিয়ে আৰু এই কথাবোৰ একদম মানে পটককৈ কৈয়ে দিয়ে আৰু কথাষাৰ পিছে হেৰি মাইনা কেতিয়াবা আমাৰ ঘৰ ফালে যাবা পিছে টাইম পাছ কৰিবলৈ মোৰ সময় নাই যে পিছে বৰুৱানী আজিকালি চুৰ ডকাইতবোৰ বৰ হ'বলৈ লৈছে জানেনে আমাৰ এই ওচৰতে সেই কেইবাঘৰ মানুহতো সেই দিনতে চুৰ হ'ল নহয় তাকে মই ভাবিছোঁ এতিয়া বোলো আমাৰ ঘৰতে সেই CCTV কেমেৰাকে লগাওঁ নেকি বোলো আপুনি থাকোঁতেনো আৰু আকৌ CCTV কেমেৰা লগাব লাগেনে লগাই ল'ব আজিকালি এইবোৰ সেই লগাবই লাগে জানেনে আপুনি সেই বহকচোন দেই মই চাহ বনাওঁগৈ নালাগে নাখাওঁ চাহ সেই খায়ে আহিছোঁ মই বহক আপুনি চাহকাপ নোখোৱালৈকে বহিয়ে থাকিব নহয় এতিয়া বনাইগে যেতিয়া খাই লওক আৰু বহক ৰ'ব আপুনি মই বনাই আনো পিছে মাইনা আজিকালি দিনকালবোৰ বৰ ভাল নহয় আকৌ বৰকে ওলাই মেলি নুফুৰিবা ছোৱালী মানুহ নহয় বদনাম ওলাবলৈ বেছি সময় নালাগে ওচৰে পাঁজৰে আৰু বদনাম ওলোৱা মানুহ ঘূৰি ফুৰিলেতো বদনাম ওলাবই আৰু ন বৰ এটিটিউড দেই তোমাৰ কিনো কৰিব আৰু ফ্ৰীকে বোৱা বস্তু যে সেইকাৰণে অকণমান বেছি মানে তাতে আকৌ কাৰো ধাৰ খাই থোৱা নাইতো পিছে হেৰি নহয় সেইদিনা মই তোমাক এই আমাৰ সেই স্নিগ্ধা চিনেমা হলৰ সন্মুখত দেখিছিলোঁ কি কৰিবলৈ গৈছিলা চিনেমা হলত হেৰি চিনেমা হলত ন এই আমাৰ ঘৰত কুকুৰটো আছে যে তাক অকণমান ফুৰাবলৈ লৈ গৈছিলোঁ বহুত দিন ঘৰতে সোমাই আছিলে যে সেইকাৰণে তোমালোকৰ এই দেউতাৰ গা বেয়া হৈ আছিলে নহয় এতিয়া অকণমান ভালে হৈছে ন পটককৈ গা বেয়া হ'ল পাই তেওঁ ভালেই হৈ আছিলেচোন তাকেহে পাই বেমাৰটো খবৰ নিদিয়াকৈ আহিলে যে লোৱাচোন চাহকাপ খোৱা হ'ব দিয়ক পিছে সেই চাহত চেনি অকণমান কম হ'ল আমি আকৌ আনৰ নিচিনাকৈ চেনি দিব নাজানো নহয় সেইকাৰণে কমকৈ দিছে চেনি লৈ আহোঁ নেকি চেনি আৰু অকণমান নাই নালাগে হ'ব এয়াই পাইছেগৈ আৰু পিছে হেৰি নহয় মই যে আপোনাক কলিতাহঁতৰ ঘৰৰ কথাটো যে কৈছিলোঁ সেইটো আপুনি আকৌ কাকো নক'ব দেই মই আপোনাক বুলিহে কৈছোঁ আমাৰ মায়ে বাৰু কাকো নকয় পিছে আপোনাক কোৱাগৰাকীও কম নহয় আকৌ আপোনাক কোৱাতকৈ গোটেই গাঁওখনত আগতীয়াকৈ জনাই দিয়াই ভাল আছিলে নাই মই কাকো নকওঁ আপুনি চিন্তা কৰিব নালাগে বাৰু চাহ খাই হ'ল দেই মোৰ বহা আকৌ নালাগে নবৌ আজিলৈ উঠোঁ আহোঁতে বহুত দেৰি বহিলোঁ নহয় চাহ তাহো খালোঁ এতিয়া যাওঁ আৰু চাহ খাবলৈকে এনেও ৰৈ আছিলে আৰু এতিয়া চাহ তাহ খালে ক'তনো বহিব এই পিছে মুখখন বৰ চোকা হ'ল দেই কথাবোৰ কওঁতে অকণমান ভাবি চিন্তি ক'বা আপুনিও পিছে কিবা এটা কোৱাৰ আগতে অকণমান ভাবি চিন্তি ক'ব এই কথাত বেয়া পাই নাথাকিবা এই মানে এনেকুৱা পটককৈ যি টি কথা কৈ দিয়ে ঠিক আছে বাৰু মই বাৰু ধৰি থকা নাই ঠিক আছে আকৌ আহিবা তেনেহ'লে দেই আহিম বাৰু দিয়ক নামাতিলেও আহিব ব'লা মই তোমাক আগবঢ়াই থৈ আহোঁগৈ ব'লক মাজনী আহিছোঁ দেই যাওক বাৰু বন্ধুসকল আজি আমাৰ ভিডিঅ'টো ইমানলৈকে আছিল আৰু মোৰ দৰে কোন আছে আৰু যি প্ৰশ্ন চাই পটককৈ উত্তৰটো দি দিয়ে কমেণ্ট কৰি জনাব দেই আৰু আজি যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে প্লিজ লাইক এটা কৰি দিব আৰু আমাৰ চেনেললৈ যদি প্ৰথমবাৰ আহিছে তেনেহ'লে প্লিজ আমাৰ চেনেললৈ ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ ভিডিঅ'সমূহ আগলৈ চাই থাকিব আজিলৈ আহিছোঁ পুনৰ নতুন এটা ভিডিঅ'লৈ লগ পাম